মৰমৰ ছাত্ৰছাত্ৰী 2023 চনৰ কোৱেশ্চন পেপাৰৰ পৰা পাঠ্যগণিতৰ কোৱেশ্চন নাম্বাৰ 52 লৈকে মই তোমালোকক কৈ দিছো আজি কোৱেশ্চন নাম্বাৰ 53 পৰা আৰম্ভ কৰিছো কি কৈছে ৰোহিতে দিনেশতকৈ 10 নম্বৰ বেছি পাইছে যতীনে ৰোহিততকৈ 15 নম্বৰ কমকে পাইছে তিনিওজনৰ মুঠ নম্বৰ 225 হলে যতীনৰ নম্বৰ কিমান তেন্তে তোমালোকে ধৰি লবা কি যে ৰোহিতে দিনেশতকৈ 10 নম্বৰ বেছি পাইছে তেনে দিনেশৰ নম্বৰটো আমি ফাৰ্স্টত ধৰি লম ধৰা হল দিনেশৰ নম্বৰ d for দিনেশৰ নম্বৰ x তেনহলে ৰোহিতৰ নম্বৰ হ'ব কিমান 10 নম্বৰ বেছি পাইছে যদি x + 10 আকৌ যতীনে কি কৈছে তোমালোকৰ ৰোহিততকৈ 25 নম্বৰ কম পাইছে সেইকাৰণে ৰোহিতৰ নম্বৰ হ'ল তোমালোকৰ x + 10 আৰু কিমান পাইছে কম 25 নম্বৰ কম পাইছে সেইকাৰণে 25 মাইনাস কৰি দিছো এইটোক যদি তোমালোকে সলভ কৰা +10 - 25 10 টকা জমা 25 টকা ধাৰ তোমালোকে দি দিলা থাকি গল 15 টকা ধাৰ হয়নে সেইকাৰণে x - 15 ফাইন এতিয়া তোমালোকে কৈছে কি কোৱেশ্চন মতে যে তিনিটা যোগ কৰিলে তেনহলে x দিনেশৰ নম্বৰ x ৰোহিতৰ নম্বৰ x + 10 আৰু তোমালোকৰ যতীনৰ নম্বৰ x - 15 দুটা তিনটা যদি মিল কৰা কিমান হ'ব 235 135 বুলি কৈছে ফাইন আচ্ছা এতিয়া ইয়াক সলভ কৰিলে আমি পাই যাম which implies লক্ষ্য কৰিছা এটা x দুটা x তিনটা x সবৰে প্লাস আছে এখানে এটা হ'ব 3x ইয়াত চাইছে তোমালোকে +10 - 15 10 টকা জমা 15 টকা ধাৰ দি দিবা তোমালোকৰ থাকিব 5 টকা আকৌ ধাৰ মানে equal to 235 which again implies 3x - 5 আছে নহয় হিফালে যদি লৈ যোৱা প্লাস হ'ব 235 + 5 is equal to কিমান হ'ব 240 কাটাকাটি কৰা 3 3 8 গুণ 24 0 x ৰ মান তোমালোকৰ কিমান হ'ল 8 তেনহলে এতিয়া আমাৰ 80 এতিয়া আমাৰ কাৰ নম্বৰ যতীনৰ নম্বৰ লাগে নহয় যতীনৰ নম্বৰটো আছিল x - কিমান আছিল x - 15 অৰ্থাৎ x ৰ মান 80 80 - 15 which is equal to 65 তেনহলে 65 অপশন আছে নাই সোৱা যাক নিশ্চয় আছে তোমালোকৰ 65 এইটো বি অপশনটো ৰাইট নেক্সট কোৱেশ্চনটো কি কৈছে তোমালোকক সৰল কৰিব দিছে কি আছিল তোমালোকৰ ইয়াত 10 * 10 মাইনাস আছে না প্লাস আছে এইটো প্লাস স্কয়ার ব্র্যাকেট স্টার্ট 400 ডিভাইড কার্লি ব্র্যাকেট স্টার্ট 100 minus 50 minus 3 into 10 that's bar দিছে আৰু বাকিখিনি তোমালোকে জানা কি আছিল parenthesis close curly bracket close square bracket close হয়নে তোমালোকে জানা দীৰ্ঘৰ মাত্ৰাৰ কাম আগত কৰিব লাগে হেতুকে কৰা তোমালোকে which equal to আচ্ছা এইখিনিতে তোমালোকে সময় বচাবৰ কাৰণে এটো পূৰণ কৰি লব পাৰা নকৰিলে ভাল থাক পিছে তোমালোকে আকৌ খেলি মেলি পাবা প্লাস ইয়াত divided by তোমালোকৰ কাৰ্লি ব্ৰেকেট 100 এতিয়া এটো মই একে সাথে কৰি দিছো নহলে আকৌ দীঘলীয়া হ'ব তোমালোকৰ 3 10 30 এতিয়া 50 ৰ পৰা 30 মাইনাস কৰিলে তোমালোকৰ কিমান হ'ব নিশ্চয় 20 হ'ব ফাইন আচ্ছা এতিয়া তোমালোকৰ parenthesis আৰু নাই নেক্সটত তোমালোকে কৰিবা equal to 10 into 10 plus এবাৰ আমি কৰিম কাৰ্লি ব্ৰেকেটৰ কাম হয়নে 400 divided by 100 minus 20 is equal to 80 এতিয়া 40 যদি 400 ক যদি তোমালোকে 80 দি হৰণ কৰা 400 by 80 কি হ'ব এই শূন্য কাট 5 8 গুণ 40 তেন্তে आंसर হ'ব 5 তাৰমানে আমি লিখিব পাৰো এবাৰ 10 into 10 কিমান লিখিবা 100 প্লাস ইয়াত হ'ব তোমালোকৰ ডিভাইড কৰাৰ পিছত 5 তে ৰিজাল্ট হৈ গল তোমালোকৰ 105 গতিকে 105 তোমালোকৰ অপচনত আছে নে নিশ্চয় আছে ডি অপচনটো কাৰেক্ট নেক্সট তোমালোকৰ এটা অংক ইয়াত কি আছে ন বাৰু 55 ত 3 কিলোগ্ৰামৰ কিমান শতাংশ 360 গ্ৰাম ধৰি লোৱা তোমালোকৰ x শতাংশ হয়নে তেনেহলে 3 কেজি 3 কিলোগ্ৰাম মানে 3000 গ্ৰাম ইয়াৰে x শতাংশ মানে x by 100
ইকুৱেল টু কিমান হ'ব কিমান 360 গ্ৰাম বুলি কৈছে ৰাইট ইমপ্লাইজ এনেকৈ লিখিলা তেনেহ'লে এবাৰ আমি কাটাকাটি কৰিম 2 0 কাটিলা তোমালোকে এইফালে যেহেতু পূৰণ চিন আছে গতিকে এইটো কাটিব পৰা এই শূন্য কাটিব পৰা আৰু 3 বাৰং 36 এনেকৈ শৰ্টকাট ষ্টাইলত অংকবিলাক কৰিবলৈ চেষ্টা কৰিবা যাতে তোমালোকে সময়খিনি সেভ কৰিব পাৰা তেনেহ'লে x ইকুৱেল টু কিমান হ'ল x ৰ মান 12 গ'ল নেক্সট আৰু এটা অংক কৰি আমি বাদ দিছোঁ আজি নেক্সট অংকটো এটা সামগ্ৰী কিনা দাম আৰু বেচা দামৰ পাৰ্থক্য হ'ল 240 টকা যদি লাভৰ পৰিমাণ 20% তেন্তে সামগ্ৰীটোৰ বেচা দাম হ'ল আচ্ছা টেকনিক্যালি কৈছে সেইকাৰণে তোমালোকক জানিব লাগিব মানে এই SP minus CP equal to 240 বুলি কৈছে আৰু SP ৰ পৰা যদি তোমালোকে CP বাদ দিয়া সেইটোৱে হয় তোমালোকৰ প্ৰফিট হয়নে আৰু তোমালোকে জানা পাৰ্চেন্টেজ অফ প্ৰফিট ইজ ইকুৱেল টু কি আছিল প্ৰফিট বাই CP into 100 এইটো ফৰ্মুলা আছিল নহয় এটা মুখস্থ ৰাখিবা তোমালোকে এতিয়া পাৰ্চেন্টেজ অফ প্ৰফিট তোমালোকৰ দিয়া আছে 20 is equal to প্ৰফিট দিয়া আছে তোমালোকৰ 240 CP আমাক উলিয়াব লাগে এইটো এতিয়া আমি ক্যালকুলেট কৰিম হয়নে কেনেকৈ ক্যালকুলেট কৰিব পাৰো ইফালে সিম্পলি এই শূন্য কাটি দিয়া তাৰপিছত 2 বাৰং 24 হয়নে এতিয়া ইয়াত একো নাই মানে 1 আছে এতিয়া তোমাৰ ক্ৰছ মাল্টিপল কৰিলা তাৰনে এটাৰ লগত এটো পূৰণ কৰা এটাৰ লগত এটো পূৰণ কৰিলে কিমান হ'ব ৰিজাল্ট CP into 1 CP হ'ব is equal to আৰু ইয়াত 12 আছে নহয় 12 into 100 কিমান হ'ব 1200 তেনেহ'লে CP অৰ্থাৎ কিনা দাম আমাৰ 1200 আৰু ইয়াৰ লগত যদি তোমালোকে প্ৰফিটটো প্লাস কৰা 240 তেতিয়া হৈ যাব আমাৰ SP equal to 0441 1440 হ'ব তোমালোকৰ SP এই যে তোমালোকৰ অপচন বি এটো কাৰেক্ট আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাইছা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ চেষ্টা কৰিবা চোৱাৰ কাৰণে ধন্যবাদ